নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। বহুত দিন ব্লগ বনোৱা হোৱা নাই, তো আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আজি আমি ৰজাবাৰী নামঘৰলৈ যাম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি হয় কি নহয়। তো এতিয়া মই ওলাই গৈ লওঁগৈ, ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া মই ওলাই গৈ হৈ গ'ল, ওলাই গৈ ৰখি আছোঁ, খুৰীহঁতি অহা নাই, আহিলে যাম আৰু কোন কোন যায় সকলোকে দেখুৱাম, তো ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু যিহেতু নামঘৰলৈ যাম, তো সেইটো কাৰণে গামোচা চামোচা লৈ লৈছোঁ। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই ভিডিঅ' দিলে সকলোতকৈ আগতে পাব। আৰু বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাই, তো সকলোৱে যাতে ছাপোৰ্ট কৰে আৰু এয়াই আশা। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আহিলে, এতিয়া যাম আৰু। এতিয়া আমি বাইকত গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আচলতে বাইকত গৈ থাকোঁতে ভইচ দিবলৈ নহ'ল আৰু এতিয়াই দি দিছোঁ। আমাৰ ঘৰৰ পৰা কাছমাৰী ৰজাবাৰী নামঘৰলৈ বেছি দূৰ নহয়, সেইবাবে আমি বাইক আৰু স্কুটিতে গৈ আছোঁ। আৰু তাত আজি গুৰু জয়ন্তী পাতিছে, সেইবাবে আমি আঞ্চলিকৰ নামঘৰৰ বাবে আমি গৈ আছোঁ। এতিয়া কাছমাৰী হস্পিটেল পালোঁ আৰু বেছি দূৰ নাই। আৰু এই ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে আহি আমি কাছমাৰী ৰজাবাৰী নামঘৰ পাই গ'লোহি। এতিয়া আমি নামঘৰ পালোহি, ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোপিনীসকলে প্ৰসাদ ধুই আছে আৰু আমি এইফালে নামঘৰ ভিতৰলৈ গৈ আছোঁ। নামঘৰত সোমাই কৰি এতিয়া নৈলৈ আহিছোঁ। নামঘৰৰ ওচৰতে এখন পাৰ্ক আছে, কাছমাৰী ৰজাবাৰী পাৰ্ক। মানে ইয়াত কছাৰী ৰাজ্যৰ শৈলস্তম্ভ আছে। বলকচোন ভিতৰলৈ সোমাই যাওঁ, সকলোবোৰ দেখুৱাম। ইয়াতে এই পাৰ্কখনৰ বিষয়ে সকলো লিখা আছে, পঢ়ি ল'ব পাৰে। এতিয়া আমি শৈলস্তম্ভ চাবলৈ আহিছোঁ। চাওক গাইজ, কি ধুনীয়া পৰিৱেশ, আপোনালোকেও আহিব দেই গাইজ। এয়া চাওক গাইজ, ঐতিহাসিক কছাৰী ৰাজ্যৰ শৈলস্তম্ভৰ ভগ্নাংশ শেষ। আৰু যদি এনেকুৱা ধুনীয়া ধুনীয়া ঠাই চাব বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰি ক'ব। মই যিমানখিনি পাৰোঁ যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ ৰাইজে ফটো তুলিছে দেই। আমি ফটো মাৰি ল'লোঁ আৰু ফটো ইনষ্টাত দিম, সকলোৱে ইনষ্টাত ফ'ল' কৰি দিব দেই। ডেইজি বুঢ়াগোহাঁই অফিচিয়েল বুলি আছে। আৰু এইজনী মোৰ সৰুকালৰে বান্ধৱী দেই, বহুত দিনৰ মূৰত লগ পাইছোঁ। বৰগীত শুনিলোঁ অলপ দেৰি, সকলোবোৰ দেখুৱাবলৈ নহ'ল আৰু এতিয়া এয়া প্ৰসাদ খাবলৈ হ'ল। প্ৰসাদ খাই লওঁ আৰু দেই গাইজ। আৰু এয়া প্ৰসাদ খাই মেলি ভাতৰো যোগাৰ কৰিছিলে, কাৰণ সকলোবোৰ বহুত দূৰৰ পৰা আহিছে, সেইবাবে ভাতৰো যোগাৰ কৰিছে। আৰু মই খাই লওঁ দেই, আপোনালোকে চাই থাকক। এতিয়া আমি নামঘৰৰ পৰা ঘৰলৈ যাবলৈ লৈছোঁ।
সেয়া এতিয়া ঘৰ পালোহি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ ভিডিঅ' বনোৱা নহয়ে কিছুমান প্ৰব্লেমৰ কাৰণে তো আজিলৈ বাই লগ পাম এটা ভিডিঅ'ত লাভ ইউ অল